এইখন অলপ বেলেগ, এইখন মই ভাল পাইছোঁ। একচুৱেলি ইট লুকছ লাইক মি। ই আচল জুবিন গাৰ্গটো আঁকিছে। থেংক ইউ। কি কি ফটো লাগে ব্লেক এণ্ড হোৱাইট। এটা বস্তু ভাল হৈছে যে জুবিন গাৰ্গ ওলোৱাৰ পিছত চিত্ৰকৰ বহুত ওলাইছে, ভাল ছবি আঁকে, কিছুমানে বেয়া আঁকে, কিছুমানে ভাল আঁকে, এইটো চবৰে নিজৰ কথা। মই নিজে বহুত বেয়া আঁকো। মোৰ দেউতাই ভাল আঁকে, মোৰ সৰু ভণ্টীয়ে ভাল আঁকে, ইভেন গৰিমাই ভাল আঁকে। কিন্তু মানে মই চব বস্তু ট্ৰাই কৰিলোঁ, এই বস্তু নোৱাৰিলোঁ। মই ছবি আঁকিলে বেলেগ হৈ যায়, মানে ভাবোঁ ঠিকেই, বস্তুটো নোলায়। চব বস্তু নাথাকে বাৰু, একো নাই। কিন্তু মই থেংক ইউ, তেওঁলোকক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আঁকিছে। অকল মোক নহয়, বেলেগ বেলেগ বস্তু আঁকক। এতিয়া ছবিৰ এটা বেলেগ জগত আছে বাহিৰত, অসমত ইমান নাই, কিন্তু বাহিৰত বহুত ডাঙৰ জগত আছে ছবিৰ। ডাঙৰ ডাঙৰ চিত্ৰকৰ বাহিৰত ধুনীয়াকৈ নাম কৰিছে, কাম কৰি আছে আমাৰ অসমীয়া ল'ৰা ছোৱালী। আই এম থেংকফুল টু দেম। সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ। মিউজিয়াম এটা বনাব লাগিব আৰু। আই এম প্লেনিং, আইল ডু ইট। প্রতিদিনে তুমি দিয়া আহিয়ে পাখি ও জীবন তুমি রহলিয়া